চাওঁতে 2022 বৰ্ষটোৰ অন্তিম দিনটো আহি পালেহি। অহা কাইলৈৰ পৰা নতুন বৰ্ষ 2023 বৰ্ষ। 2022 বৰ্ষটো যে ইমান সোনকালে গ'ল ভালকৈ গমকেই নাপালোঁ। ক'বলৈ গ'লে আৰু কেইটামানহে ঘণ্টা বাকী আছে। 2023 বৰ্ষৰ বাবে মই উৎসাহিত হৈছোঁ বাৰু, কিন্তু তথাপিও যে মোক 2022 বৰ্ষৰ সময়খিনি বৰকৈ মনত পৰিব। বিশেষকৈ মোৰ স্কুলীয়া বন্ধু বান্ধৱীলৈ বৰকৈ মনত পৰিব। কিয়নো এইটো আমাৰ বিদ্যালয়ৰ অন্তিম শ্ৰেণী। বিদ্যালয়ত লগ পোৱা বন্ধুবিলাক বাৰু অহা বছৰৰ পৰা ক'ত যাব গম নাপাওঁ। যোগাযোগ থাকিব নে নাই গম নাপাওঁ। তথাপিও যে তেওঁলোকৰ লগত হাঁহি ধেমালিৰে কটোৱা সময়খিনি বৰকৈ মনত ৰ'ব। ক'বলৈ গ'লে 2022 বৰ্ষত মই বহুতো বন্ধু হেৰুৱাইছোঁ। যদিও 2022 বৰ্ষত পোৱা জ্ঞান আৰু বিদ্যা মোৰ জীৱনভৰ সহায় কৰিব। 2022 বৰ্ষত বাৰু বহুতো বিপদৰ সন্মুখীন কৰিব লগা হৈছিল। যদিও বিপদ এই জীৱনৰ পাঠ বুলি ভাবি হাঁহিৰে সন্মুখীন কৰি গৈছিলোঁ। 2022 বৰ্ষত হোৱা অসমত বানপানীয়ে অসমত বহুতো অনিষ্ট সাধন কৰিছিল। খেতিয়কৰ খেতি পথাৰ নষ্ট কৰিছিল যদিও 2023 বৰ্ষত যে এনেকুৱা বিপদ নাহে তাৰে কামনা কৰিছিলোঁ। তোমালোকৰ 2022 বৰ্ষটো বাৰু কেনেকুৱা গ'ল মোক কমেণ্ট ছেকশ্যনত জনাবা। আশা কৰোঁ তোমালোকৰ 2023 বৰ্ষটো ভালে কুশলে যায়, তাৰে কামনা থাকিল।